আজি এটা কাহিনী ক'ম, মৰহা প্ৰেমৰ কাহিনী। অশ্ৰু অগ্নিৰ ভয়ানক বাট দি কাহানিও নেদেখা এক বাস্তৱ। সৰল, অলপ পাগল আছিল সি। প্ৰতিটো কথাতে আমেজ বিচৰা হাঁহিৰ আন এটা নাম আছিল। হাই ছেকেণ্ডাৰীৰ সময়, ফাগুনৰ বা লাহে লাহে বলিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই দেখা পাইছিল তাইক, লাভ ইন ফাৰ্ষ্ট চাইট। বলীয়া ল'ৰাটো আৰু বলীয়া হৈছিল তাইৰ বুকুৰ মৰম ল'বলৈ। অৱশেষত প্ৰেমৰ আন্দোলনত তাৰ প্ৰস্তাৱ তাইৰ হৃদয়ৰ সদনত গৃহীত হৈছিল। বহুকেইটা বসন্ত পাৰ কৰিছিল একেলগে, নানাৰঙী সপোনৰ সন্ধানত। এদিন তাই স্নাতকৰ বাবে গুচি গৈছিল অন্য এক ঠাইলৈ। তাৰ পিছতো চব ঠিকেই আছিল, প্ৰেমৰ অভিমানৰ চাক নৈয়াৰ মাজেৰে। এদিন হঠাৎ সি গম পাইছিল তাইৰ অন্য কোনো মৰমৰ প্ৰজাঘৰ থকাৰ কথা। প্ৰায় 6 বছৰৰ প্ৰেমৰ বিশ্বাস যেন থমকি গৈছিল, খণ্ডিত হৈ পৰিছিল, হৈছিল কথাৰ অমিল। লাহে লাহে বাঢ়িব ধৰিছিল সিহঁতৰ প্ৰেমৰ অঁৰিয়া অঁৰি। শেষত তাৰ ভাঙি পৰিছিল প্ৰেমৰ চাংঘৰ, যেতিয়াই গম পাইছিল তাইৰ প্ৰেমৰ গাথা। কিন্তু নিয়তিৰো কি আচৰিত শক্তি, তাৰ জীৱনটো যেন বাকী আছিল। আকৌ সাৰ পাইছিল, আকৌ যেন সময়ে কিবা ক'ব বিচাৰিছিল। তাৰ যাত্ৰা যেন শেষ হোৱা নাই। সভ্য সমাজৰ অসভ্য আচৰণৰ মুখা খুলিবলৈ তাৰ জীয়াই থকাৰ যেন প্ৰয়োজনীয়তা। কাঁইটীয়া পথাৰ অক্লান্ত পথিক, বাটৰুৱা সি স্বাভিমানী জীৱনৰ। সি পাগল, কিন্তু অসভ্য নহয়। সি অবুজ, কিন্তু ভাৱৰীয়া নহয়। বাস্তৱৰ পোহৰত ছায়াক পাহৰা নাই, তাৰ জীৱন যাত্ৰা এতিয়াও থমকি ৰোৱা নাই।